এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ লাখ লাখ নিবনুৱাৰ যুৱক যুৱতীলৈ সুখবৰ। তো বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰবোৰ নিতৌ পাই থাকিব হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লাখ লাখ নিবনুৱাৰ যুৱক যুৱতীলৈ সুখবৰ। শীঘ্ৰেই প্ৰকাশ পাব 10,000 নিযুক্তি। লাখ লাখ নিবনুৱাৰ যুৱক যুৱতীলৈ সুখবৰ। শীঘ্ৰেই প্ৰকাশ পাব 10,000 নিযুক্তি বিজ্ঞাপন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৃহৎ ঘোষণা। 2 লাখ নিবনুৱাক দিয়া হ'ব স্বৰ নিৰ্ভৰশীল হোৱাৰ পথত। নিবনুৱাৰ যুৱক যুৱতীৰ মন ভাঙি নেপেলাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ নিবনুৱাৰ যুৱক যুৱতীলৈ সুখবৰ। কেইদিনমান পূৰ্বেই হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি নিবনুৱাৰ যুৱক যুৱতীক মন ভাঙি নেপেলাবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰটো আমি জনাই গৈছোঁ যে শীঘ্ৰেই প্ৰকাশ পাব 10,000 নিযুক্তি বিজ্ঞাপন। লাখ লাখ নিবনুৱাৰ যুৱক যুৱতীলৈ এই নিযুক্তি পত্ৰ চলি থকাৰ অৱস্থাতে আমি আৰু 10,000 চাকৰিৰ নতুন বিজ্ঞাপন আমি মুকলি কৰি দিম। আৰু 10,000 চাকৰি এডভাৰটাইজ আমি খুব সোনকালে দিয়াৰ বাবে চেষ্টা কৰি আছো। যিসকলে টিভি স্ক্ৰীণত চাই আছে, চাকৰি পোৱা নাই, তেওঁলোকেও পঢ়া শুনা কৰি থাকক, দৌৰা দৌৰি কৰি থাকক, মন ভাঙি দিব নালাগে। আৰু তাৰ উপৰিও আমি 2 লাখ ল'ৰা ছোৱালীক ব্যক্তিগতভাৱে বা সেলফ এমপ্লয়মেণ্টত আমি সহায় কৰাৰ কথা কৈছিলোঁ। অহা 8 অক্টোবৰত তাৰ বিষয়েও আমি ৰাইজৰ লগত আলোচনা কৰিম, ৰাইজক আমাৰ সিদ্ধান্তৰ বিষয়ে জনাম। অৰ্থাৎ যেনেকে আমি কৈছিলোঁ যে 1 লাখ ল'ৰাক আমি চাকৰি দিম আৰু 2 লাখ ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ ব্যৱস্থা কৰি দিম, সেই ৰাস্তাৰে আমি আগবাঢ়ি গৈ থাকিম। আৰু আমাৰ ইস্পিত লক্ষ্যত থিয় নিদিয়ালৈকে আমি আমাৰ এই যাত্ৰা আমি অব্যাহত ৰাখিম। এটা ফৰেষ্ট বেটেলিয়ন আমি খুলিম। মই ৰাইজক ক'ব খুজিছোঁ যে এই নিযুক্তি পত্ৰ চলি থকাৰ অৱস্থাতে আমি আৰু 10,000 চাকৰিৰ নতুন বিজ্ঞাপন আমি মুকলি কৰি